थाद'नाय गैयै जुब जुब अखा हाबाय थानायाव सेंगाजाना बुरलुंबुथुरनि फोजोबस्रांनाय हाब्रां खुरखानायाव दैमानि बिखायाव गोमालांबाय सेंगाजान गवाला गामिनि काली मन्दिर गणेश मन्दिर रायजोआरि न'ब्लां सेंगाजान इन्दिरा हिन्दी गुदि फरायसालि आरो अंगनाबादि केन्द्रजों लोगोसेनो गं 47 न'खरनि न' बां हा हुआ खहा। GNSM ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা যিখিনি ইয়াত বাহন গৰাখহনীয়া কহি আছে এইটো এমাহৰ ভিতৰত 15-16 ঘৰখন 47 মুঠতে ইমান ঘৰ গৈ আছে এই এমাহৰ ভিতৰত। তাৰপিছত 2 বছৰৰ ভিতৰত এতিয়া আমাৰ ইয়াত জনামতে চেঙাজান গোৱাল গাঁৱত আপোনাৰ অৰ্ধশতাধিক পৰিয়ালৰ নদীৰ বুকুত বিলীন হৈ গৈ আছে। আৰু ৰাজহুৱা অনুষ্ঠান ক'বলৈ গ'লে গণেশ মন্দিৰ, কালী মন্দিৰ, শিৱ মন্দিৰ, ৰাজহুৱা ভৱন আৰু হিন্দী প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰ ইতিমধ্যে গৈ আছে গ'ল আৰু কিন্তু আজি বা কালিৰ ভিতৰত যিখিনি আমি দেখিছোঁ ইয়াত ক'বলৈ 5 মিটাৰমান আছে চাগে। 5 মিটাৰৰ অন্তৰত এতিয়া যিটো হিন্দী প্ৰাথমিক বিদ্যালয়খন আছে সেইটো কাৰণে এইকেইদিনত গুচি যাব। সেইটো কাৰণে আমি ইমানেই দাবী জনাওঁ আমাৰ যিখিনি জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা বিজেপি গভমেণ্টখন ইহঁতৰ শ্লোগানতে আছিলে বান এই গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা। যিহেতুকে আমি বিজ্ঞানসন্মতভাৱে আমাৰ এই অঞ্চলখিনিক যদি অতি সোনকালে যদি বিজ্ঞানসন্মতভাৱে বান গৰাখহনীয়াত বিজ্ঞানসন্মতভাৱে যদি নকৰে তেতিয়া আমাৰ এই অঞ্চলখনৰ চেঙাজান গাঁওখনে গ'লেই তথাপি আমাৰ চিমেণ্ট চমকং আৰু গোটেইখিনি নদীৰ বুকুত বিলীন হৈ যাব। সেইটোকে আমি দাবী জনাওঁ GNSMৰ তৰফৰ পৰা আমাৰ এই কম সময়ৰ ভিতৰতে আমাক বিজ্ঞানসন্মতভাৱে এটা ডাঙৰ মতাউৰি জিঅ' টিউবৰ দ্বাৰা বনাই দিয়ে ভাল পাওঁ বুলি আমি আশা কৰোঁ। এইফালে চিৰাংচুৰিও আমাৰ চেঙাজান বহুত পুৰণা গাঁও, কমচে আমি ইয়াৰ 120 বছৰ হৈ গ'ল বসবাস কৰা। 25 চনৰ পৰা লগাই 50 চনলৈকে ব্ৰিটিছ দিনৰ আমাৰ কাগজ আছে, এই মাটিৰ হেৰি আছে, পাটা আছে। আৰু নদীয়ে যেনেকুৱা মানে ইয়াত 30-40টা ঘৰ গ'ল, যোৱা বছৰ বহুত ঘৰ গ'ল। এতিয়ালৈকে চৰকাৰে আমাৰ একো হেৰি কৰি দিয়া নাই। অতি সোনকালে আমাক কিবা ব্যৱস্থা কৰক, নহ'লে নদীয়ে ব্ৰহ্মপুত্ৰ নদীয়ে যেনেকুৱা খহাই আছে এইটো গোটেই গাঁওখন খহাই লৈ যাব, গোটেই গাঁওটো নাবাচিব। আমাৰ অলপ চলপ দিছিলে তিৰপাল আৰু প্ৰচেষ্টা কৰিছিলে। আকৌ বৰ্তমান এতিয়া যি ভয়ংকৰ গৰাখহনীয়া লাগি পেলাই আমাৰ 11 আৰু 6, 2022 যে অখণ্ড অষ্টযাম হৰিকীৰ্তন আমি পাতিব লৈছিলোঁ সেইটো সময়ৰ পৰা আজিলৈকে মেক্সিমাম আমাৰ 50ৰ ওচৰা-ওচৰি ঘৰ গুচি গ'ল পানীত। আৰু আজিৰ কথা নহয়, 2012-13 চনৰ আগৰ পৰাই আমাৰ ঘৰ নদীৰ বুকুত বিলীন হৈ গৈ আছে। কিন্তু চৰকাৰক আমি বাৰম্বাৰ নিবেদন কৰি আছোঁ, আজিলৈকে কোনো মানে আমাৰ ব্যৱস্থা কৰি দিয়া নাই। আৰু হয়তো চেঙাজানে নহয়, চেঙাজান গোৱালা গাঁৱে নহয়, এনেকুৱা শ আৰু হাজাৰ গাঁও আমাৰ নদীৰ বুকুত বিলীন হৈ যাব ব্ৰহ্মপুত্ৰ আৰু লালি নদীৰ যি ভয়ংকৰ গৰাখহনীয়া। সেইটো কাৰণে আমি অনুৰোধ জনাম যে আমাৰ অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি শীঘ্ৰে যদি আমাৰ এই নদী খননৰ ব্যৱস্থাটো কৰা যায় তেতিয়া আমাৰ শ পৰিয়ালে আমাৰ ৰাস্তা পদূলিত গৈ ভিক্ষা খুজিব লাগিব, যিটো আমাৰ পানীত বিলীন হৈ গৈ আছে। আৰু ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তেখেতকো আমি অনুৰোধ জনাম যে আমাৰ এই অসমৰ যি গৰাখহনীয়াটো যিমান ভয়ংকৰ সৃষ্টি কৰি আছে, আমাৰ এই চেঙাজান গোৱালাই নহয়, আমাৰ ধেমাজি জিলাৰ শ পৰিয়ালৰ যিটো ৰাস্তা পদূলিত য'তে ত'তে আশ্ৰয় ল'ব লগা হৈছে। সেইটো কাৰণে আমি অতি শীঘ্ৰে এই গৰাখহনীয়াটো সমাধানৰ যোগসূত্ৰ ওলাবলৈ আমি আহ্বান কৰিছোঁ। নহ'লে আমাৰ এই অসমৰ অৱস্থাটো দিনে দিন বেয়া হৈ গৈ আছে। আৰু যদি আমি কোনো যোগসূত্ৰ নোলায় তেতিয়া আমি ৰাস্তা পদূলিয়ে য'তে ত'তে ভিক্ষা খুজিবলৈ বাধ্য হৈ যাম। যিটো 1942 চনত যে 4ৰ্থ স্থান স্থাপিত আছিলে, আগতে আছিলে এই কেদিগাঁও বুলি এটা চাপৰি আছিলে আমাৰ লাষ্টত, তাত আছিলে। তাৰপিছত দক্ষিণ চাইডে অনা হ'ল, তাৰপিছত মাথানিত অনা হ'ল। কিন্তু 4ৰ্থ স্থান যি 1942 চনত ভূমিকম্পৰ আগত ইয়াত আনি পেলাই স্থাপিত কৰিছিল। আজি এই অতি দুখৰ কথা আমি চেঙাজান অঞ্চলবাসীয়ে ইমানেই দুখ প্ৰকট কৰিছোঁ যে নদীৰ বুকুত যে বিলীন হৈ গ'ল, যাক হ'ল আমাৰ কালী মন্দিৰটো, আমি ইয়াত থাকিব পাৰিম না নোৱাৰিম এইটো আমাৰ আশা নাই। আৰু আমাৰ চেঙাজানখন বিলীনটো হ'বই। চেঙাজান নহয়, এই লামাজান এৰিয়া আৰু চংকংবাসীৰ কাৰণে এইটো বহুত দুখৰ কথা যে এই নদী কালী মন্দিৰটো বিলীন হৈ গৈ আছে। পুত্ৰ হয়তো ইয়াত থাকিব দিব নে নিদিব কোনো ঠিকনা নাই। 100 ওচৰা-ওচৰি ঘৰ আছিলে, যিটো আজি
50ৰ লকে ঘৰ মানে নদীৰ বুকুত বিলীন হৈ গ'ল। য'তে ত'তে মানুহকেইটা আশ্ৰয় লৈ আছে। যিকেইটা আছে এইকেইটাও মানে নাথাকিব যেন আমি পাইছোঁ। এইকেইটাও বিলীন হৈ যাব। যোৱাবাৰ স্থানীয় আমাৰ MLA ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ MP যে প্ৰধান বৰুৱা ডাঙৰীয়া আৰু জল সম্পদ মন্ত্ৰী নিজে আহি পেলাই ইয়াত আমাৰ আশ্বাসন দি গৈছিল যে চেঙাজানবাসীক যে আমি প্ৰটেকশ্যনৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিম। কিন্তু আজিলৈকে কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নোহোৱাত মানে এনেকুৱা আমাৰ গতি হৈ আছে। আৰু এই চংকং পঞ্চায়তৰ এই 4 নং ৱাৰ্ডত যি আমাৰ চেঙাজান গোৱালা, চেৰাংচিৰি, চেঙাজান কৈপত্ৰ আৰু লম্বা চাপৰি, লম্বা মিলন, অপচৰা আৰু চকীয়া চাপৰি, চাউৰখলীয়া এইবিলাক মানে ওচৰত যিকেইটা গাঁও আছে এইকেইটা মানে নদীৰ কাৰণে অতি মানে দুৰ্গম পৰিস্থিতিত ভুগি আছে। এই হৈ যাব ব্ৰহ্মপুত্ৰ নদীত।